অৱস্থা এইটো অসমীয়া অৱস্থা অসমত আজি আপোনালোকে কওক মোক কেনেকৈ লৈ আহিছে এয়া অসমীয়াৰ অৱস্থা এয়া চাওক আপোনালোকে অসমৰ ৰাইজে চাওক এয়া অসমৰ অৱস্থা যিহেতু যিহেতু অকল একমাত্ৰ মই বিদেশী বিৰোধিতা কৰিছিলো যে অসমলৈ বাহিৰৰ বিদেশী আহিব নোৱাৰিব বুলি কৈছিলো সেইকাৰণে মোক এনেকৈ গ্ৰেপ্তাৰ কৰা হৈছে ৰাতি মোৰ ঘৰৰ পৰা একদম চুচৰাই বগৰাই লৈ অহা হৈছে মুখত উপাধি লৈ অহা হৈছে মোক টকাই গুপ্ত হত্যা কৰিবলৈ লৈ আহিছিলে যদি ঘৰৰ ওচৰত মোক আজি গুপ্ত হত্যা কৰি মাৰি পেলালে গুপ্ত হত্যা কৰি মোৰ মুখত এনেকৈ সোপা দি এওঁলোকে লৈ আহিছে এইটোৱে হ'ল আজি অসমৰ এই বাস্তৱ পৰিস্থিতি মই সমগ্ৰ অসমবাসী ৰাইজক হাত জোৰ কৰি কৈছো আপোনালোকে গোটেই কথাখিনি চাওক বিজেপিয়ে অসম ধ্বংস কৰি পেলালে বিজেপিয়ে অসম বিক্ৰী কৰিব খুজিছে সৰ্বানন্দ আৰু হিমন্তই অসম শেষ কৰিব খুজিছে আৰু সেই অৱস্থাত যদি আপোনালোকে অসমখন নবচায় অসমবাসী ৰাইজ কোনো পৰ্যায়ে অসম নাবাচে মই অসমবাসী ৰাইজক আহ্বান জনাইছো আপোনালোকে বিজেপিৰ বিৰুদ্ধে থিয় হওক সৰ্বানন্দ বিক্ৰী গ'ল হিমন্ত বিক্ৰী গ'ল যদি অসমখন ধ্বংস কৰিবৰ কাৰণে দিল্লীৰ ওচৰত বিক্ৰী কৰি দিছে যদি বিদেশী আনিব খুজিছে 2 কোটি বাংলাদেশী বিদেশী আনিব খুজিছে আৰু মই তাৰ বিৰোধিতা কৰাৰ কাৰণে মোক এনেকৈ হত্যা কৰিব খুজিছে সেইকাৰণে মই অসমবাসী ৰাইজক আহ্বান জনাইছো সমগ্ৰ অসমবাসী ৰাইজে ৰাজপথলৈ ওলাই আহক মোক কি কৰিছে আপোনালোকে চাওক মোক কি কৰিছে আপোনালোকে এবাৰ চাই লওক মোক এতিয়ালৈকে কি কেছত আনিছে কোন ওচৰত আনিছে কোন থানাত আনিছে একো এতিয়ালৈকে মোক দিয়া নাই ৱাৰেণ্ট একো দিয়া নাই